এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয় নিজৰ অধিকাৰৰ পৰা কিয় বাৰে বাৰে বঞ্চিত হ'ব লগা হয় NSS ভলাণ্টিয়াৰসকলে এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলক লগত লৈ আগবঢ়াৰ কথা কয় বিকশিত ভাৰতৰ কথা কয় আনফালে যুৱক যুৱতীসকলৰ লগত চৰকাৰৰ একপক্ষীয় নীতি হিমন্ত চৰকাৰে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় খেলৰ সোণ ৰূপ আৰু বৰ্জ্যৰ পদক পোৱা খেলুৱৈসকলক তৃতীয় বৰ্গৰ চাকৰি দিয়াৰ লগতে ৫০,০০০, ৪০,০০০ আৰু ৩০,০০০ টকাৰে পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছে কিন্তু সেই একেটা চৰকাৰী ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSSত ৩ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত সেৱা আগবঢ়াৰ পিছতো NSS ভলাণ্টিয়াৰসকলৰ বাবে দেখুৱাইছে শূন্য সহনশীলতা শেহতীয়াকৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত NSS ভলাণ্টিয়াৰসকলেও বঞ্চিত হ'ব লগা হৈছে চৰকাৰৰ পৰা প্ৰকৃততে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় স্থানক পৰ্যায়ৰ পৰা স্থানকোত্তৰ পৰ্যায়লৈ ৩ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত ৰাষ্ট্ৰীয় সেৱা আঁচনিত সেৱা আগবঢ়াৰ পিছতো কিয় NSS ভলাণ্টিয়াৰসকল বঞ্চিত হ'ব লগা হৈছে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে বিষয়টো বঞ্চিত NSS ভলাণ্টিয়াৰসকলৰ প্ৰতিও চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব বুলি আমিও আশাবাদী নিউজ ডেস্ক ৰিপৰ্ট ইনফো 8